এইটো বৃহস্পতি শনি এইটো বৃহস্পতি বুধ শুক্ৰ নমস্কাৰ। আজি আমাৰ মাজত আছে নৱগ্ৰহ পৰিচালনা সমিতিৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ অশোক শৰ্মা ডাঙৰীয়া। আপোনাৰ অসমবাসীক ইয়াতে চমুকৈ অলপ জনাব এই মন্দিৰখনৰ দৰ্শনৰ বিষয়ে, ইয়াৰ সৃষ্টি আৰু কথা, এতিয়া প্ৰতিষ্ঠা হৈছিলে আৰু অসমবাসীয়ে কেনেদৰে কোনটো এড্ৰেছত আহিলে ইয়াত পোৱা যাব দৰ্শনৰ কাৰণে, সুবিধা ক'ত কেতিয়া হয় সেইখিনি। নমস্কাৰ, মই শ্ৰী অশোক শৰ্মা, আমাৰ নৱগ্ৰহ দেৱালয় পৰিচালনা সমিতি তথা নিৰ্মাণ সমিতিৰ সম্পাদক। আজি মোটামুটি 25 বছৰমান সম্পাদক হৈ আছোঁ মই পৰিচালনা সমিতি। আমাৰ মন্দিৰটো হোৱাৰ প্ৰায় 35 বছৰমান হ'ল, 91ত তথাপি তাৰে আগতে আমাৰ চালিতে আছিল মন্দিৰটো। আমাৰ প্ৰথম ইয়াত নৱগ্ৰহ যজ্ঞ আৰম্ভ হৈছিল আমাৰ সদৌ অসম ব্ৰাহ্মণ মহাসভাৰ অধিৱেশন হৈছিল ইয়াত। তেতিয়াৰ পৰা আমাৰ মানে চালুকীয়া অৱস্থাত চলি আছিল। তাৰপিছত আমাৰ গণ্ডিয়াবাসী ৰাইজে সেইটো অনুভৱ কৰি আমাৰ এই নৱগ্ৰহ মন্দিৰটো কৰাৰ কাৰণে প্ৰস্তাৱ ল'লে। তাৰপিছত আমি পৰ্যায়ক্ৰমে ৰাইজৰ দান বৰঙণি এনেকৈ সংগ্ৰহ কৰি আমি মন্দিৰটো বনালোঁ। প্ৰথম অৱস্থাত আমাৰ এষ্টিমেট অলপ সৰু আছিল, আমাৰ ভাগৱতীও জানে। তাৰপিছত আমি ৰাইজৰ পৰা সঁহাৰি পাই আমাৰ মানে আঁচনিবিলাক ডাঙৰ হৈ গ'ল। যিয়েই নহওক, এই মন্দিৰটো চলি আছে। ইয়াত প্ৰতি বছৰে ফাগুনৰ শুক্লা দশমীৰ পৰা 4 দিনীয়াকৈ নৱগ্ৰহ মহাযজ্ঞ হয় ৰাইজৰ মংগলৰ কাৰণে। ইয়াত প্ৰতিটো গ্ৰহৰ নামত আহুতি হয়, ইয়াত 10,000 আহুতি হয়। শুক্লা দশমীৰ পৰা ত্ৰয়োদশীত আমাৰ পূৰ্ণাহুতি হয়। ইয়াত প্ৰতি গ্ৰহৰ নামত 1,000 আহুতি আৰু দ্ৰব্যাহুতি 1,000, 10,000 হয়। আৰু লাষ্টৰ দিনাখন আমাৰ ৰাইজে নিজৰ মংগলৰ কাৰণে, নিজৰ গ্ৰহদশৰ পৰা মুক্তি পোৱাৰ কাৰণে মানস কৰি থোৱা আহুতিবিলাক প্ৰদান কৰে। আমাৰ কাষত নৱগ্ৰহ যজ্ঞকুণ্ড আছে, তাত নাৰিকল আৰু পঞ্চশস্য, ঘি, জব এইবিলাকেৰে আহুতি হয়। ইয়াত হাজাৰ হাজাৰ ভক্ত হয়। ইয়াত অকল আমাৰ এই অঞ্চলৰে নহয়, অসমৰ বাহিৰৰ, ভাৰতৰ বাহিৰৰ মানুহ আহিছে আমাৰ ইয়াত যজ্ঞত। 2-3 বাৰ আমেৰিকাৰ পৰাও আহিছে ৰিচাৰ্চৰ কাৰণে। যিয়ে নহওক, এতিয়া পৰ্যায়ক্ৰমে আমাৰ যজ্ঞত মানুহ বহুত হৈছে। এতিয়া মানে কিন্তু কথা হ'ল কি, আমাৰ মন্দিৰটো কমপ্লিট ওলাব পৰা নাই। আমি যোৱা বছৰ, তাৰে আগৰ বছৰত আমি মন্দিৰৰ মূল ঘৰটোহে ওলালোঁ। আৰু এই মূল ঘৰটো ওলোৱাৰ পিছত আমাৰ বাকী চাৰিওপিনে আৰু কাম বহুত আছে। আমি দান বৰঙণি ৰাইজৰ আৰু চৰকাৰৰ পৰাও পাইছোঁ, গোটেইকৈ নাপাওঁ বুলি ক'ব নোৱাৰোঁ। অসম দৰ্শনৰ আমি পাইছোঁ 10 লাখ টকা। আমাৰ পাটৰি অলপ সহায় কৰিছিল, সেইখিনিৰে আমি আগবাঢ়ি আছোঁ। এতিয়া ৱাল চৱাল দিব বাকী আছে, কিন্তু দৰ্শনাৰ্থী এতিয়া বহুত আমাৰ। আৰু প্ৰতিদিনে পূজা থাকেই আমাৰ। আৰু প্ৰতি শনিবাৰে ৰাইজৰ মংগলৰ কাৰণে আমি গ্ৰহ পূজা কৰোঁ, প্ৰতি শনিবাৰে ইয়াত। আৰু বাকী বাৰ্ষিক পূজাটো হয়, সকলোৱে আহে ইয়াত। আৰু ইয়াত গণনা হয়, কুস্তি চাই ডাইডগবিলাক চাই মেলি ইয়াত পূজা কৰে। এতিয়া আমাৰ শনিবাৰে ৰাইজৰ পূজা আছিল, ৰবিবাৰেও নিজৰ পূজা হৈছে, যোৱাকালি হৈছে, অহাকালিও আছে, পৰহিও আছে, কণ্টিনিউ আছে আমাৰ পূজা। আৰু এদিনত এখনেই পূজা হয় আমাৰ, এদিনত এখনেই হয় পূজা আমাৰ। ইয়াত আমাৰ গুৱাহাটীতো আছে নৱগ্ৰহ মন্দিৰ, কিন্তু গুৱাহাটীত একেদিনে বহুত মানুহৰ পূজা কৰে, কিন্তু আমি এদিনত এখনেই কৰোঁ। আমি এতিয়া তাৰমানে আচল মূল বস্তুটো আমি বজাই ৰাখিছোঁ। আৰু এনেকৈ আমি আগবাঢ়ি আছোঁ ৰাইজৰ গান। আৰু আমি চৰকাৰকো আহ্বান জনাইছোঁ আৰু ৰাইজকো আহ্বান জনাইছোঁ এই চেগতে, যাতে সকলোৱে সহায় সহযোগ কৰি আধৰুৱা কামখিনি পূৰ্ণ কৰে। এতিয়াও আমাৰ কাম আছে, বাকী ৱালখন দিব আছে।
বিভিন্নজন দাতাই আমাক এতিয়া প্ৰতিশ্ৰুতি দিছে কাম আৰম্ভ কৰিম বুলি এইখিনি মই আহ্বান আহক একবাৰ আহক সন্ধিয়ালৈ আহি আমাৰ মন্দিৰটো চাওক কেনেকুৱা পায় ইয়াত আমি সকলোৰে পৰা আমি এতিয়ালৈ ভাল সঁহাৰি পাই আছোঁ যোৱা পৰহি নগাঁও আপাৰ আছাম নগৰৰ পৰা আহিছিল ফেচবুকত পাই তেওঁলোকক পূজা কৰিব তাৰিখ লৈ গৈছে এনেকুৱা ধৰণে আৰু এইখিনি মোৰ বিশেষ ক'ব লগা নাই আপোনাৰ ইয়াত আহি কেনেকৈ অনুভৱ কৰিছে গন্ধিয়া নৱগ্ৰহ মন্দিৰৰ লগত মই জড়িত আগৰ পৰাই মানুহখিনিৰ লগত মোৰ নিজৰে এখন ঘৰ এখন দ্বিতীয় ঘৰ মোৰ মানে মামাহঁতৰ ঘৰ আৰু মন্দিৰটোৰ লগত মই আগৰ কাহিনীৰ পৰা জড়িত আৰু গন্ধিয়া গাঁওখনৰ পূৰ্ববিষয়ে ক'ব লাগিলে বহুত ইয়াত মানে এটা সময়ত আছিলে কি গন্ধিয়াত মানে গোটেই টলবিলাক সংস্কৃত টলবিলাক ঘৰে ঘৰে আছিলে ইয়াত আৰু জ্যোতিষশাস্ত্ৰৰ যিটো অধ্যয়ন সেই অধ্যয়নৰ মূল কেন্দ্ৰ আছিলে গন্ধিয়া গাঁও গন্ধিয়া নামটোৰো বিষয়ে তাৎপৰ্য আছে গন্ধিয়াত মানে কি ইয়াত যথেষ্ট মানে এই হোম চোম যজ্ঞবিলাক ৰেগুলাৰ কৰিছিল নৱগ্ৰহ পূজা কৰিছিল বা ৰাইজৰ মংগলৰ কাৰণে কৰিছিল গতিকে ইয়াত ফুল যথেষ্ট আছিল এই ফুলৰ যিটো সুগন্ধ চাৰিওপিনে বিয়পি পৰিছিল হোমৰ যিটো গণ সেই হোমৰ গণ চাৰিপিনে বিয়পি পৰিছিল বাবেই এই ঠাইখিনিৰ নাম গন্ধিয়া হৈছিল আৰু সেই গন্ধিয়াটোৰ মাজতে এই নৱগ্ৰহ মন্দিৰটো প্ৰতিষ্ঠিত হৈছে এই মানুহখিনিৰ সেই কষ্টৰ বিনিময়ত কেনেকৈ একদম চালুকীয়াৰ পৰা আমি আজি এই অৱস্থালৈকে মন্দিৰটো প্ৰতিষ্ঠিত কৰিলে তাৰ কাৰণে আমাৰ একচুৱেলি অশোক শৰ্মাৰ পৰাকৈ আদি কৰি যিখিনি মানুহ আছে নহয় তেওঁলোকৰ একদম নেৰা নেপেৰা যিটো কষ্টৰ বিনিময়ত আজি এইখিনি অৱস্থা পাইছে আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আহি দুদিনমান আগতে আহি ইয়াত পূজা পাতল কৰি থৈ গুচি গৈছে বহুত মানে ভাৰতৰ বহুত ঠাইৰ পৰা ইয়ালৈকে বাহিৰৰ পৰা আহিছে ইয়াত আৰু এইটো খুব জাগ্ৰত মন্দিৰ আৰু ইয়াত মনোবাঞ্ছনা ভক্তৰ মনোবাঞ্ছনা নৱগ্ৰহ দেৱতাই সদায় পূৰণ কৰি থাকে গতিকে মই চব মানুহকে আহ্বান জনাইছোঁ আৰু মই চৰকাৰকো আহ্বান জনাম যে এটা টুৰিষ্ট প্লেচ হিচাপত ইয়াক গঢ়ি তুলিব লাগে যাতে মানুহখিনিৰ আৰ্থিক দিশটো অলপমান স্বচ্ছল হয় ঠিক আছে আপোনাৰ কেনেকুৱা লাগিলে আজি ইয়াত থাকি ভালেই লাগিছে ভাল লাগিছে দৰ্শন কৰি জন্মৰ পৰাই ইয়াত জড়িত হয়, এই হয়। গন্ধিয়া গাঁৱত আৰু ৰাইজক সঁহাৰি জনাইছোঁ হয়। যে ইয়াত আহক আহি পেলাই পূজা পাতল কৰক কৰি পেলাই নিজৰ শান্তিটো লওক হয় আমাৰ জ্যোতিষ শাস্ত্ৰ চৰ্চা বিশেষকৈ বিপুল শৰ্মা ডাঙৰ আপুনিতো নৱগ্ৰহ ৰাহুকেতুৰ লগতে সদায় কিবা কৰি থাকে চৰ্চা হৈ আছে আজি ইয়াত আহি কেনেকুৱা অনুভৱ নমস্কাৰ হয় মই নিজে এষ্ট্ৰলজাৰ হয় ইয়াত আহি মোৰ খুবেই ভাল লাগিছে এইখন তীৰ্থস্থান আমাৰ জ্যোতিষৰ মোৰ মাখিবাহা গাঁৱতো বহুত জ্যোতিষৰ হেৰি হয় কিন্তু বিশেষ গন্ধিয়া গাঁৱৰ যিটো জ্যোতিষ আমি আগৰ পৰা পাইছোঁ শুনিছোঁ আমাৰ ৰবীন্দ্ৰনাথ দেৱ এই ভট্টাচাৰ্যী তেখেতে জ্যোতিষৰ লগত জড়িত আছিল আমাৰ মহাই হয় গতিকে জ্যোতিষ যিহেতুকে জ্যোতিষৰ লগত জড়িত সেই এই মন্দিৰটোৰ কাৰণে আমি উত্তৰ কামনা কৰিছোঁ যাতে আৰু ভাল হওক আপুনি এতিয়া সাম্প্ৰতিক এই 2-3 মাহৰ ভিতৰত অসমবাসীৰ কেনেকুৱা পৰিস্থিতি দেখিছে ৰাইজৰ দুখ দুৰ্গা বা কেনেকুৱা আপোনাৰ যিটো যিহেতু জ্যোতিষ শাস্ত্ৰবিদ হিচাপে ৰাইজৰ মংগল কিবা দেখিছে বা কিবা গণ্ডগোল দেখিছে নেকি অসমৰ এই 2-3 মাহৰ ভিতৰত কিবা ঘটনা ঘটাৰ কিবা চান্স আছে নিশ্চয় আমাৰ এপ্ৰিল মাহৰ পৰা ৰাহু শনি সঞ্চাৰ হৈছে বৃহস্পতি সঞ্চাৰ হৈছে গতিকে ৰাহু যিহেতুকে আমাৰ বৰ্তমান কুম্ভ ৰাশিত আছে শনি হৈছে মীন ৰাশিত আছে বৃহস্পতি আমাৰ মিথুন ৰাশিত আহিছে গতিকে বহুত চেঞ্জ হৈছে আমাৰ তেতিয়াৰ পৰা আমাৰ অলপ যুদ্ধ বিগ্ৰহ এইবিলাক অলপ বাঢ়ি গৈছে কিন্তু শনি বৰ্তমান কালপুৰুষৰ দ্বাদশ ভাৱত আছে গতিকে সেই হিচাপেদি আমাৰ শনিৰ পৰা কিছুমান শুভ স্থানো আছে শুভ আছে ৰাহু আমাৰ একাদশত আছে ৰাহু একাদশত খুবেই শুভ হয় বৃহস্পতি গৈছে আমাৰ বৰ্তমান তৃতীয় ভাৱত গৈছে সেইটো বৃহস্পতিৰ পৰা আমি খুব চেষ্টা খাদ্য এইবিলাক পাম গতিকে বৰ্তমান বেয়া নহয় নাই পৰিস্থিতিটো গতিকে আগন্তুক আৰু ঠিকে চলিব আমাৰ এনেকৈ চলিয়ে থাকিব গ্ৰহৰ সঞ্চাৰ হৈয়ে থাকে ঠিক আছে নমস্কাৰ আজি নৱগ্ৰহ মন্দিৰ আমাৰ এই মন্দিৰটোৰ পূজাৰী হিচাপে চৰ্দাৰ সুকুমাৰ শৰ্মা ডাঙৰীয়া আছে আপোনাৰ ফালৰ পৰা চমুকৈ জানিব বিচাৰিছোঁ ইয়াত আমাৰ অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা যদি কোনোবা ভক্তগণ আহে তেওঁলোকে কেতিয়া আপোনাৰ ইয়াত পূজা পাতলৰ কাৰণে বা মনৰ বাঞ্ছা পূৰণৰ কাৰণে কেতিয়া সুবিধা লাভ কৰিব পৰা যায় হয় মই আমাৰ ইয়াত অসমবাসী ৰাইজৰ আমাৰ চব মানে চাৰিওফালৰ পৰা ইয়াত আমাৰ পূজা ভক্তবানবিলাক আহে কিবা কাৰণত কাৰোবাৰ গ্ৰহত দোষ থাকিলে ত্ৰিপাৰ দোষ থাকিলে দ্বিপাৰ দোষ থাকিলে সেই উদ্দেশ্যে তেখেতসকলে ইয়াত গ্ৰহ পূজাবিলাক কৰে গ্ৰহ হোমবিলাক কৰে আৰু প্ৰতিটো গ্ৰহৰ কাষ্টবিলাক বেলেগ ধৰক এতিয়া আমাৰ ৰবিৰ অকণ গাছ চন্দ্ৰৰ হৈছে পলাশ তাৰপিছত মংগলৰ হৈছে খৈৰা বৃহস্পতিৰ হৈছে আহত
শুক্ৰৰ হৈছে যজ্ঞদুম কৰোঁ আৰু শনিৰ হৈছে শনিৰ সমীন ৰাহুৰ হৈছে সেই দুবুৰী আৰু কেতুৰ হৈছে এই দ্ৰব্যবিলাকেদি আমাৰ আহুতিবিলাক দিয়া যায় প্ৰতিটো গ্ৰহৰ কাষ্টতে বেলেগ বেলেগ এইবিলাকে আমাৰ গ্ৰহৰ যিবিলাক ধৰক এতিয়া আপোনালোকৰ এতিয়া কিছুমান কৃপাব্দক থাকিলে সেইমতে আমি কৃপাব্দকৰ উদ্দেশ্যে এই গ্ৰহবিলাক সেই কাষ্টবিলাকেদি আমি কৃপাব নাশ কৰাৰ কাৰণে ইয়াত যোগ্য সেই আহুতিবিলাক দিয়া যায় আৰু সেইমতে ফল পোৱা যায় ফল পাইছে মানে বহুতে ফল পোৱা বুলিও কয় আমাৰ ইয়াত আৰু সেই হিচাপে আমাৰ প্ৰতি শনিবাৰে ইয়াত মানে বহুত মানুহ ইয়াত সমাগত হয় হৈ ইয়াত পূজা অৰ্চনাবিলাক আগবঢ়ায় নানান দ্ৰব্যবিলাক দি তেখেতসকলে যি যাৰ যি মনৰ বাঞ্চল থাকে কিছুমানৰ প্ৰত্যেকৰে বেলেগ বেলেগ থাকে সেইমতে তেওঁলোকে প্ৰতিটো গ্ৰহৰ বস্ত্ৰবিলাক দিয়ে দানবিলাক দিয়ে সেইমতে উচৰ্গা হয় আমাৰ ইয়াত আৰু প্ৰত্যেক শনিবাৰে আমাৰটো থাকে আৰু আমাৰ ব্যক্তিগত পূজাবিলাক অন্যবাৰে হয় শনিবাৰটো আমাৰ ৰাজহুৱা পূজাবিলাক হয় আৰু বাকী বাৰকেইটাত আমাৰ ব্যক্তিগত পূজাবিলাক চলিয়ে থাকে আমাৰ বহুত ধন্যবাদ নিশ্চয় বহুত ধন্যবাদ আজি আমাৰ নৱগ্ৰহ পৰিচালনা সমিতিৰ মাননীয় সভাপতি ৰাজমোহন চক্ৰৱৰ্তী ডাঙৰীয়াত আছে আমাৰ এই অনুষ্ঠানটো মন্দিৰটোৰ বিষয়ে বা ৰাইজৰ দৰ্শনাৰ্থে কি কেনেকুৱা ধৰণৰ আপোনালোকৰ ইয়াত সহযোগ পোৱা যাব চমুকে জনাব আমাৰ শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰটো বহুত চেষ্টাৰ ফলত আমি কিবাকৈ এইটো সম্পূৰ্ণ কৰিছোঁ এইটো ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আৰু চৰকাৰৰ সাহায্যৰ পৰাও আমি অলপ চৰকাৰৰ সাহায্য পাইছোঁ তেনেকৈ আমি এইটো কমপ্লিট কৰিছোঁ ইয়াতে কিন্তু মানে সকলোৱে সহযোগ কৰিছে মানুহবিলাকে সকলোৱে সহযোগ কৰিছে আৰু সকলোৰে সহযোগৰ কাৰণে আজি এইটো আমাৰ সম্পূৰ্ণ হৈছে আৰু এতিয়া আমি মন্দিৰটো খুলি দিয়াৰ পাছৰ পৰা আমাৰ ইয়াত ভক্তৰ অকণমান ভক্ত ইয়াত সদায় আহি থাকে আমাৰ ডেইলি আমাৰ ইয়াত পূজা হয় ডেইলি পূজা হয় আৰু সপ্তাহৰ শনিবাৰটো আমি ৰাইজৰ হকে আমি পূজা কৰোঁ ইয়াত ৰাইজৰ হকে আমাৰ সমিতিৰ ফালৰ পৰা পূজা কৰোঁ প্ৰত্যেক শনিবাৰে গতিকে যথেষ্ট মানুহ আহে গতিকে মানুহে আহি ভাল পাইছে আমিও ভাল পাইছোঁ গতিকে আমি ইয়াত মানে ব্যস্ত আছোঁ মন্দিৰটোৰ আৰু বহুত কাম বাকী আছে বাকীখিনি কাম কেনেকৈ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কিবা আহ্বান থাকিব নেকি আহ্বানটো আছে ডেভেলপমেণ্টৰ কাৰণে তাকে ক'ব খুজিছোঁ মই কাৰণ আমাৰ কাম বহুত বাকী আছে কি বিশেষকৈ জৰুৰী ইমিডিয়েট কি লাগে বুলি ভাবে ইমিডিয়েটলি আমাক ইমিডিয়েটলি ৱালখন লাগে বাহিৰৰ বাহিৰৰ ৱালখন গোটেই চাৰণি ৱালখন লাগে তাৰ উপৰি আমাৰ এটা ভাঙা ঘৰ আছে সেই ভাঙা ঘৰটো আমি ঘৰৰ কাৰণে সেইটো আমাৰ প্ৰয়োজন সেই ঘৰটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ অতি দৰকাৰ আৰু ৰাজহুৱা শৌচ প্ৰস্ৰাৱ এইবোৰৰ কাৰণে ৰাইজে তাত জিৰণি ল'ব পাৰিব আৰু তাৰোপৰি ভোগ ঘৰ এটা লাগেতো মই মাজতে কওঁ আমাৰ তাৰমানে প্ৰতি শনিবাৰে পূজা হয়তো অসমীয়া মাহৰ শেষৰ শনিবাৰটোত পৰমান্ন ভোগ হয় ইয়াত তাৰমানে গাখীৰৰ ভোগ হয় যে ভোগটো বনোৱাৰ কাৰণে আমাৰ অসুবিধা হৈছে ভোগ ঘৰ এটা লাগে বিৰাট দৰকাৰ আৰু সেই মৰ্মে আমি পাটৰিকো কৈছোঁ DC বাইদেউ আছিল আগতে বনাই দিলে তেখেতে অলপ পইচা দিছিল পাণ নাছিল তেখেতে কৈছিল কৰি থাকক মই দি দিম শৰ্মা
তেওঁতো এতিয়া গুচিয়ে গ'ল আমাৰ আহ্বান এইটোৱে যে এটা ভাল এটা মানে বিজ্ঞানসন্মতভাৱে এটা ভোগৰ এটা বিৰাট দৰকাৰ এতিয়া আপোনালোক নতুন জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আহিছে তেখেতলৈ কৈছোঁ তেখেতক কৈছোঁ তেখেতক আমি শুভেচ্ছাও জনাইছোঁ আমাৰ মন্দিৰ কমিটিৰ ফালৰ পৰা তেখেতে আহিব কথা দিছে তেখেতে আহি তেখেতে সহায় কৰিব আৰু আগৰ আমাৰ ডিচিৰ লগত যি যোগাযোগ আছিল সেইখিনি কথাও তেখেতে জানে আৰু ভাল সম্পৰ্ক আছে আৰু ডিচি অফিচৰ লগত হ'লে ভালকৈ আমি এতিয়াও তেখেতক ধৰিব পৰা নাইতো তেখেতৰ লগত কথাই পোৱা নাই এনেকৈ অলপ সময়ৰ কাৰণে কথা পতা গৈছে কিন্তু তেখেতক আমি ধৰিব পৰা নাই তেখেত ভাল এজন আপুনি আকৰ্ষণ আছে নে নলবাৰী জিলাৰ ভাল এজন সাহিত্যিক কবি সাহিত্যিক এজনক পাইছে তেওঁ জিলা হিচাপে উপায়ুক্ত হিচাপে নহয় বা আয়ুক্ত হিচাপে নহয় এগৰাকী লিখক এজন ভাল কবি সাহিত্যিক এজনক পাইছে তেওঁ মাটিৰ মানুহ সহজ সৰল আৰু চোকা মানুহ তেখেতক নিশ্চয় আপোনালোক সহযোগ কৰিব আমাৰ পৰাও তেখেতলৈ আহ্বান থাকিল আৰু আপোনালোকৰ আৰু কিবা আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কি কৰিবলৈ বাকী আছে আমাৰ বাকী আছে বহুত আছে আমাৰ আছে কি আপোনাৰ আমাৰ গোটেই আমাৰ যিটো সভাঘৰ আমাৰ চাৰিওপিনে দৰ্জা নাই ৰেলিং নাই তাৰ পৰা আমি বৈদ্যুতিকৰণ কৰিব পৰা নাই তাৰমানে পহৰটো কৰি থৈছোঁ যে অস্থায়ীভাৱে কৰিছোঁ আমি আৰু বিহুত बोलने वाले बहुत मिलेंगे डर कोई स्मॉल मीडियम लार्ज या एक्सेल का मोहताज नहीं है गला सबका सूखता है सबका पर डर से डरना नहीं है हिम्मत का घूंट लगाना है डर को निगल जाना है छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।